আৰু বলক বৰফটো আমি খাই লওঁ গাইছ। ৱেলকাম টু মাই নিউ ব্লগ। আজি আমি আহিছোঁ আমাৰ ঘৰৰ কাষতে লাগি থকা ধনশ্ৰী ব্ৰিজখনৰ ওপৰত, আৰু এতিয়া আমি বৰফ লৈ ল'লোঁ গাইছ। এইটো বৰফ বিকা মানুহজন গাইছ, আৰু ইয়াত আমি গাইছ আহিছোঁ। আৰু ব্ৰিজখন মানে কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ মাজত সংযোগ হৈ আছে ব্ৰিজখন। আৰু ব্ৰিজখন বনোৱা হৈছিল 1983 চনত, আৰু ব্ৰিজখন গাইছ এক্সপায়াৰ ডেটটো এতিয়া পাৰ হৈ গ'ল। এতিয়া গাইছ ব্ৰিজখন গধুৰ যান বাহন চলাচল নিষেধ বুলি জনা যায় গাইছ, এক্সপায়াৰ ডেট পাৰ হোৱাৰ পিছত গাইছ। আৰু এইফালে চাব পাৰিছে ভিউটো কিমান ধুনীয়া গাইছ, দলঙৰ ওপৰৰ পৰা গাইছ চাব পাৰিছে আপোনালোক। এইফালে এতিয়া পানীও কম গাইছ, এতিয়া শীতকাল হয় আৰু এতিয়া গৰম দিন সোমাবই, আৰু সোমালেই অলপ অলপ গাইছ, গৰম লাগে এতিয়া। আৰু আমি বৰফ লৈ ল'লোঁ গাইছ। এতিয়া চাব পাৰিছে এইটো সিহঁতি প্ৰীতম, ভণ্টি আৰু মই আছোঁ গাইছ। এইটো চাব পাৰিছে মোৰ বৰফটো গাইছ, আৰু বলক বৰফটো আমি খাই লওঁ। रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं सुके এইটো চাই আমাৰ গাইছ চাব পাৰিছে, এইটো বৰফটো লৈ ল'লোঁ আৰু আমি তিনিজন গাইছ আছোঁ গাইছ। এইফালে চাব পাৰিছে আৰু গাড়ী চলাচল হৈয়ে আছে, আৰু বন্ধে গাইছে পালে গাইছ। এইফালে চাব পাৰিছে গাইছ, চাব পাৰিছে এইটো এই দুটা আছে। বৰফ খোৱা হৈ গ'ল গাইছ, চাব পাৰিছে চবে খোৱা হৈ গ'ল। এতিয়া আমি ঘৰত গৈ আছোঁ, মোৰ হাতত অলপ আছে গাইছ, খাই দিওঁ অলপ, খাই দিলোঁ গাইছ বৰফ। এতিয়া আমি ঘৰলৈ যাওঁ উভতি। চাব পাৰিছে দুৰ্বল দলং গাইছ, এইফালে চাইনবোৰ্ডত লিখা আছে বাছ গৈ আছে গাইছ, বাছ আল্ট্ৰা বিকাশ গাইছ। আমি গৈ আছোঁ গাইছ, ফাইনেলি ঘৰ আহি পালোঁ গাইছ আপোনালোকক দেখুৱাৰ পিছত গাইছ। এতিয়া চাব পাৰিছে ঘৰ আহি পালোঁ, আৰু আমি এতিয়া হৈ গ'ল আৰু এতিয়া ঘৰত সোমামে, আৰু প্ৰীতমো নিজৰ ঘৰত গুচি যাব। আৰু ব্লগটো ভাল লাগিলে গাইছ ছাবস্ক্ৰাইব এটা কৰি দিব, কমেণ্ট কৰি দিব, লাইক কৰি দিব। আৰু প্ৰীতম এটা কিবা কৈ দিয়া কৈ দিলে গাইছ, আৰু ইয়াতে ব্লগটো এণ্ড কৰিছোঁ গাইছ।